ছাত্ৰ ছাত্ৰীসকল নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰটো আমি পঢ়িলো আগৰ ভিডিঅ'টো তাক আমি কি বুলি বুজি পালো যে নিউটনৰ প্ৰথম সূত্ৰটোক জড়তাৰ সূত্ৰ বুলি কোৱা হয়। এটা এই সূত্ৰৰ ওপৰত আধাৰিত কেইটামান কথা আছে আমি জানিবলগীয়া। যেতিয়া আমি বাছত গৈ থাকো ধৰি লও আমি সিটত বহি পেলাই যেতিয়া আমি গাড়ীত কোবালৈ গতি কৰি থাকো বা গৈ থাকো তেতিয়া হলে কি হয় গাড়ীখনৰ লগত আমাৰ শৰীৰটো গাড়ী সিটৰ লগত লাগি পেলাই গৈ থাকে, সিটটোৰ লগত আমাৰ শৰীৰটো লাগি থাকে, হয় নে নহয়? কিন্তু যেতিয়া ব্ৰেক প্ৰয়োগ কৰি দিয়া হয় তেতিয়া হলে কি হয় আমাৰ শৰীৰটো এনেকে আগলৈ হালি যায়। তো আগলৈ হালি যোৱাৰ কাৰণটো কি এই ক্ষেত্ৰত আমি গতি জড়তাৰ কথা ক'ব লাগিব যে যেতিয়া আমি গাড়ীখনত গৈ থাকো গতিশীল অৱস্থাত থাকো গাড়ীখনৰ সিটটোৰ লগত আমাৰ শৰীৰটো লাগি থাকে, হয় নে নহয়? যেতিয়া আমি বহি পেলাই গৈ থাকো তেতিয়া হলে কি হয় যে গাড়ীখনে হঠাৎ ব্ৰেক প্ৰয়োগ কৰি পেলাই যেতিয়া ৰখাই দিয়া হয় তেতিয়া হলে কি হয় আমাৰ শৰীৰটোৰ এটা সাধাৰণ প্ৰৱণতা কি থাকে আমি গাড়ীখনত লাগি পেলাই আমি গাড়ীখনতে গতিশীল অৱস্থাত আছিলো, গতিকে আমাৰ শৰীৰটোৰ এটা প্ৰৱণতা থাকিব যে আমি গৈ থাকিব বিচাৰো, আমি ৰৈ যাব নিবিচাৰো। তাৰমানে এইটো এটা যিটো সাধাৰণ প্ৰৱণতা প্ৰাকৃতিক প্ৰৱণতা বুলি কোৱা হয়। তো যেতিয়া আমি গৈ থাকিব বিচাৰো আৰু গাড়ীখন যদি ৰৈ যায় গতিকে গতি জড়তাৰ কাৰণে আমাৰ শৰীৰটো কি হ'ব এনেকৈ যিহেতু গতি জড়তাত থাকিব বা গাড়ীৰ সিটটোতো গাড়ীখনৰ সৈতে ৰৈ যাব কিন্তু গতি জড়তাৰ কাৰণে আমাৰ শৰীৰটো কি হৈ যায় অকমান আগলৈ আগুৱাই আহে। সেইকাৰণে কি হয় কেতিয়াবা এক্সিডেন্ট হয় যে গাড়ীত সাধাৰণতে তোমালোকক বা আমাক এডভাইচ দিয়া হয় যে সিট বেল্ট প্ৰয়োগ কৰিব লাগে। সিট বেল্ট প্ৰয়োগ কৰিলে কি হয় যে কেতিয়াবা হঠাৎ গাড়ী বিলাকৰ আগত কিবা বস্তু আহি যায় যাৰ কাৰণে গাড়ী বিলাকে হঠাৎ ব্ৰেক প্ৰয়োগ কৰিব লগা হয় আৰু সেই হঠাৎ প্ৰয়োগ কৰা ব্ৰেকটো ইমান শক্তিশালী হয় যাৰ কাৰণে আমাৰ শৰীৰটো আগলৈ গৈ আগৰ সিটত বা আগত থকা বস্তুত গৈ আঘাতপ্ৰাপ্ত হ'ব পাৰে। সেইকাৰণে কি কৰা হয় গাড়ীত সিট বেল্ট পিন্ধিবলৈ আমাক উপদেশ দিয়া হয়। তাৰ উপৰিও আৰু এটা উদাহৰণ আছে যদিহে আমি ধৰি লোৱা এনেকে বাছত সিট নাই আমি যদি থিয় হৈ গৈ আছো গাড়ীখনত উঠাৰ পাছত ধৰি লোৱা গাড়ীখনে যাবলৈ আৰম্ভ কৰিলে তেতিয়াহলে কি হ'ব আমি উঠি পেলাই জাষ্ট ৰৈছোহে আমি কি অৱস্থাত আছো আমাৰ শৰীৰটো স্থিতি জড়তা মানে আমি স্থিতিশীল অৱস্থাত আছিলো। হঠাৎ গাড়ীখন যেতিয়া চলি যায় তেতিয়াহলে কি হয় আমি এনেকে পিছলৈ হালি যাওঁ। তো পিছলৈ হালি যোৱাৰ কাৰণটো হৈছে এবাৰ আমি স্থিতি জড়তাৰ কথা ক'ব লাগিব যে যিহেতু আমাৰ শৰীৰটো স্থিতিশীল অৱস্থাত আছিলে আৰু গাড়ীখন হঠাৎ গতিশীল অৱস্থাত গুচি যোৱাৰ কাৰণে আমাৰ স্থিতি জড়তাৰ কাৰণে আমাৰ শৰীৰটো ৰৈ থাকিব বিচাৰে কিন্তু যিহেতু গাড়ীখন আগবাঢ়ি যায় সেইকাৰণে আমাৰ শৰীৰটো কি হৈ যায় পিছলৈ হালি যায়। তো এই দুটা কথা আহে পৰীক্ষাত যে গৈ থকা গাড়ী এখন হঠাৎ ব্ৰেক মাৰিলে আমাৰ শৰীৰটো আগুৱাই যায় কিয় বা ৰৈ থকা গাড়ী এখন হঠাৎ চলিবলৈ আৰম্ভ কৰিলে আমাৰ শৰীৰটো পিছুৱাই যায় কিয়, এই দুটা কথা। আৰু এটা কথা আহে ডাইৰেকশ্যনৰ দিশৰ পৰিৱৰ্তন ঘটালে। ধৰি লও আমি এনেকে চিধা এটা ৰাস্তা দি গৈ আছো হঠাৎ গাড়ীখনে এনেকে টাৰ্ণ ল'ব লগা হয় তেতিয়াহলে এই গাড়ীখনেতো টাৰ্ণ লওঁতে এইফালে ঘূৰিলে কিন্তু আমি ধৰি লোৱা সিটত বহি আছিলো নহয় এইফালে ঘূৰাৰ লগে লগে আমাৰ শৰীৰটো কিন্তু কি হ'ব এইটো চাইডে আহি যাব, হয় নে নহয়? তাৰমানে আমাৰ শৰীৰটো কি প্ৰৱণতা থাকে আমাৰ এটা নিৰ্দিষ্ট দিশত গৈ থাকিব গাড়ীখনৰ সৈতে। গাড়ীখনে হঠাৎ এফালে গুচি যোৱাৰ লগে লগে আমাৰ শৰীৰটোৱেটো এই চিধিয়ে গৈ থাকিব বিচাৰিব। গাড়ীখনে এফালে টাৰ্ণ লোৱাৰ লগে লগে আমাৰ যিহেতু শৰীৰৰ প্ৰৱণতা কি থাকে চিধি গৈ থকাৰ গাড়ীখনে ঘূৰি দিয়াৰ লগে লগে আমাৰ সেইকাৰণে গাটো কি হৈ যায় এইফাললৈ সোঁফাললৈ তাৰমানে যিটো দিশত গাড়ীখনে ডাইৰেকশ্যনটো সলাই তাৰ ঠিক বিপৰীত ডাইৰেকশ্যনত আমাৰ শৰীৰটোৱে এনেকে স্লাইটলি গুচি যায়। যাৰ কাৰণে কেতিয়াবা কি হয় যদি কোনোবা একেবাৰে সিটটোৰ কাষত বহি থাকে ফুলকি পেলাই পৰিও যাব পাৰে, সিটৰ পৰা পৰিও যাব পাৰে। গতিকে এই তিনিটা কথা গৈ থকা অৱস্থাত গাড়ীখনে ব্ৰেক মাৰিলে আমাৰ শৰীৰটো আগুৱাই যায় কিয় বা ৰৈ থকা অৱস্থাত গাড়ীখনে হঠাৎ গুচি গলে আমাৰ শৰীৰটো পিছুৱাই যায় কিয় আৰু এনেকে গাড়ীখনে যেতিয়া তাৰ দিশৰ পৰিৱৰ্তন কৰে তেতিয়াহলে আমাৰ শৰীৰটো এটা তাৰ অপজিট ডাইৰেকশ্যনত গুচি যায় কিয়, এই তিনিটা বস্তুৰ কথা আমি যেতিয়া বুজাব লাগিব বা ব্যাখ্যা দিব লাগিব আমি সদায় তাত আমি জড়তাৰ কথাটো লিখিব লাগিব। প্ৰথমতে আহিব গতি জড়তাৰ কথা, পিছৰটোত আহিব স্থিতি জড়তাৰ কথা আৰু এইটোতো আমি গতি জড়তাৰ কথাই দিব লাগিব, খালি ইয়াত আমি কিহৰ কথাটো উল্লেখ কৰিব লাগিব দিশৰ কথাটো উল্লেখ কৰিব লাগিব।